হেল্ল' গাইজ, এয়া দেখিছেনে আমাৰ গাড়ীখন ৰেডি হৈ আছে। আমি যাবলৈ ওলাইছোঁ এখন বিয়া খাবলৈ। এয়া দেখিছে আমি ৰেডি হ'লোঁ আৰু মাস্ক পিন্ধি ল'লোঁ যিহেতু কৰোণাৰ সময়। এইফালে আমাৰ গিফ্ট পেকিং হৈ আছে আৰু এইফালে মই লৈছোঁ ঘৰৰ বাবে কাপ, অসমীয়াত কয় পিয়লা। দুটা লং না এটা লং দেই এটাই দিন আমি আহি পালোঁ বিয়া ঘৰলৈ। আহিয়ে আমি কইনা দৰাক আশীৰ্বাদ দিলোঁ। দৰাজন আমাৰ ভাগিনা হ'ব সম্বন্ধত, তো কইনাজনী সেই হিচাপে ভাগিনী বোৱাৰী হ'ব। বয়সত অলপমান ডাঙৰ ভাগিনাজন, তথাপিও যিহেতু সম্বন্ধটো ডাঙৰ সেইবাবে আশীৰ্বাদ দিলোঁ। এয়া দেখিছে কইনা দৰাজন। কইনাজনী বৰ মৰম লগা দেই। এয়া হ'ল আমাৰ কেইখনমান ফটো। গৰমত ফটোকেইখন ইমান ভাল হোৱা নাই, তথাপিও দি দিলোঁ। এয়া দেখিছেনে মইনাজনী, এইজনী আমাৰ বেটীজনীতকৈ দুদিন সৰু। সেয়ে আপোনালোকক দেখুৱালোঁ। এয়া দেখিছেনে দুয়োজনকে হেণ্ডশ্বেক দিব দিছোঁ। আমি বিয়াঘৰৰ পৰা বিদায় ল'লোঁ। এইবাৰ আমি যাবলৈ ওলাইছোঁ মিষ্টাৰৰ মামাৰ ঘৰলৈ। যিহেতু এখন গাঁৱৰে হয় বিয়াঘৰ আৰু মামাৰ ঘৰ, সেইবাবে ভাবিছোঁ সোমাই যাম। যিহেতু সেনেকৈ অহাই নহয়, তো তাৰ পৰা আমি বিদায় লৈ এইবাৰ ঘৰলৈ যাব ওলাইছোঁ। আৰু এই